নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ। চ' মই আজি ভিডিঅ'টো এইটো কাৰণে বনালোঁ যে অকণমান এনেই বস্তু এটা মানে দেখাওঁ বুলি। মেইনলি কি হয়, মই এইটো শ্বৰ্টছ কৰি বনাইছিলোঁ। তো ভিউজবিলাক ভাল আহিলে, মানে মোৰ কাৰণে এটলিষ্ট ঠিক আৰু। মই ভবা নাছিলোঁ, মানে ইমানটো এক্সপেক্ট কৰা নাছিলোঁ যে ইমান বেছি আপোনাৰ 1K আপ হ'ল আৰু 1.6 या 7K হ'ল নেকি, মোৰ ডাউট মানে। চ' মই ভবা নাছিলোঁ যে, আৰু মই মানে যে এনেই দি দিলোঁ আৰু। চ' কোনোবাই মানে মই শুনিছোঁ মানে কৈছিলে আৰু। চ' মোৰ পৰা মানে মই জাষ্ট অলপ চলপকৈ দেখাইছিলোঁ, তো তাক লৈ মানে সিহঁতে কৈছে যে মানে কোনোবাই শিকিছে, মানে অলপ চলপ মানে শিকিলে আৰু মোৰ দহি বটাটো। চ' সেইটো কাৰণে মই ভিডিঅ'টো জাষ্ট বনালোঁ। আৰু আপোনালোকে ঘৰত বনাই চাব পাৰে। মই শ্বৰ্টছ কৰি বনাইছিলোঁ, বাট মানে এতিয়া ক্লিয়াৰলি মানে দেখাই দিছোঁ আৰু। চ' সেয়াই আৰু মেইনলি মই কি সূতা ব্যৱহাৰ কৰোঁ তাত মানে, আৰু মই দলি গুলিটো ইউজ নকৰোঁ, কাৰণ দলি গুলিটো কি হয়, আপোনাৰ দুটা আপোনাৰ দলি গুলি ল'লে খুব বেছি আপুনি দুখন চাদৰ কমপ্লিট কৰিব নোৱাৰে কেতিয়াও। যদি আপুনি শকতকৈ কৰে ন, কেতিয়াও দুখন চাদৰ কমপ্লিট নহয়। এখন চাদৰ কমপ্লিট হ'ব যদি শকতকৈ কৰে। আৰু যদি সৰুকৈ কৰে, মানে একদম মিহিকৈ কৰে, তো তেতিয়াহে আপোনাৰ লাকিলি মানে দুখন চাদৰ কমপ্লিট হয়, দুটা দলি গুলিত আৰু। চ' আৰু দলি গুলি এটা দাম এতিয়াতো বহুত বেছি হ'লগৈ, 35, 40 সিমানটো হ'লগৈ আৰু। চ' মই আৰু মই আপোনাক এটা ডিফাৰেণ্ট যিটো মানে দলি গুলি আৰু যিটো এইটো নেচা সূতাটো যিটো মই দহি কৰোঁ, চ' এইটো দলি গুলি নিচিনাই হয়, মিহি হয়। চ' সেই আৰু এইকেইটা মানে মেইনলি কি হয় ন, দলি গুলিটোকে মই এইটো বেছি ভাল পাওঁ। এইটোৱেই হয়, বাট মানে কি হয়, এইটো বেছি থাকে। আৰু এই এক নেচা সূতাই আপুনি মানে টোটেল আপুনি 5খন চাদৰ কমপ্লিট কৰিব পাৰে, শকতকৈ হ'লেও বা একদম যদি সৰুকৈ ইমানটো চাইজত যদি কৰে, যিটো নৰ্মেল যিটো কৰে, মানে যিটো সকলো চাদৰতে দহি বটা হয়, চ' সিমানটো চাইজ কৰিলে মানে আপোনাৰ 6খনমান চাদৰ হৈ যায় মানে হা। যদি আপুনি ইমানটো চাইজত কৰে, তো আপোনাৰ 5খন চাদৰ পূৰা হৈ যায়। ইমানটো মানে কাৰণ মই এইটো নেচা সূতাটোৱে আনো। আগতে দলি গুলিটো কৰিছিলোঁ, তাৰপিছত কেলৈ জানো ঘপককৈ মন গ'ল মানে নেচা সূতাটো আনিবলৈ। চ' সেই নেচা সূতাটো আনিলোঁতো এনেচা সূতাৰ পৰা বহুতখিনি কৰিব পাৰি। 5খন চাদৰ ঠিক আৰু দুনেচা সূতা হ'লে মানে কি হয়, বহুত চাদৰ কৰিব পাৰি। এই এক নেচা সূতাত ন আপোনাৰ 60 ৰুপিজ লয়। চ' আৰু এইখিনি আপোনালোকে মিক্স কৰিও কৰিব পাৰে, মানে মিক্স মানে 2-3টা কালাৰ মিক্স কৰিও কৰিব পাৰে। আজিকালিতো চব ছিংগল কালাৰবিলাকে কৰে, কোনো মানে 2-3টা কালাৰ মিক্স নকৰেইচোন। চ' কৰোঁ বুলি ক'লেও পাৰে, নিজৰ চইচ আৰু। চ' মই মানে এনেকৈ কৰোঁ, ছিংগলকৈ কৰোঁ, মোৰ ভাল লাগে ছিংগলকৈ হ'লে মানে। চ' আৰু এনেচা সূতাত মানে পূৰা আপোনাৰ ওলাই যাব, মিনিমাম 4-5খন চাদৰটোতো ওলাই যায় হা, মোৰ মতে, কাৰণ মই নিজে কৰোঁ। চ' সেইকাৰণে দহি বটাটো এটলিষ্ট মই কৰোঁ আৰু, তো সিমানখিনি মানে ওলাই যায় আৰু ইয়াক আপুনি 2টা পাৰ্ট কৰিব, ইয়াত এটা পাৰ্ট কৰিব, ইয়াত এটা পাৰ্ট কৰিব, কাটি দিব আৰু। চ' 2টা পাৰ্ট কাটি দিব, তো তাৰ পৰা লাহে লাহে আপুনি যিমানটো চাইজত উলিয়াই, মানে যিমানটো শকতকৈ উলিয়াই বা ক্ষীণকৈ উলিয়াই, তো সিমানটো হেৰিয়ত মানে কাটি কিনে আপুনি মানে হেৰি কৰিব পাৰে, দহি কৰিব পাৰে। চ' মই দেখাই দিম সৰু সুৰাকৈ আৰু। দুটা পাৰ্ট কৰি কাটি ল'লে ভাল হয় আৰু, নহ'লে বেছি দীঘল হৈ যায় ন, অলপ ঝট লাগি যায় নহ'লে। কিন্তু ঝট লাগিলেও উলিয়াবলৈ ইজি হয়, ইমানটো মানে প্ৰব্লেম একো নহয়। যিখিনি মানে কটনৰ যিটো মানে সূতাবিলাকত হয়, সেইটো ইমানটো ইয়াত প্ৰব্লেম নহয়, সেইটো কাৰণে ঠিক আৰু। বেছিখন ইমান হেৰি নহয়। এটা পাৰ্ট তাৰ মাজতে আৰু এটা কাটি ল'ব।
মই এইটো কাটি ল'লোঁ। তো তাৰপৰা মই মানে শকতকৈ গাঁঠো। চ' ইমানটো চাইজত গাঁঠিম আৰু অলপ শকতকৈ। চ' মই আপোনাক দেখাম। এই সূতাটো দুডালকৈ জইন কৰি ল'ব এনেকৈ। নহ'লে ছিংগল সূতাটো ল'লে মানে আপোনাৰ ছিগি যায়। মেইনলি এইটো সূতা ল'লে মানে ভাল, নাটো এংকৰ গুলিটো ল'ব পাৰে। আৰু এইটো সূতা ল'লে মানে ভাল আৰু টাইট হৈ থাকে না, ইমানটো নিচিঙে মানে, আৰু মেইনলি পাতলা হয় ন। চ' আৰু আপোনালোকে এনেকৈ ষ্টাৰ্টিঙৰ পৰা এনেকৈ মানে যিমানটো ডিষ্টেঞ্চত দিয়ে আৰু যিমানটো মানে গেপ কৰি কৰি দিয়ে, সেইটো আপোনালোকৰ ওপৰত কথা। চ' সেনেকেই আৰু মানে শেষৰলৈকে এনেকৈ আপোনালোকে মানে হেৰি কৰি ল'ব, যাতে মানে এনেকৈ আৰু চিম্পলকৈ। তো তেতিয়া মানে গাঁঠিবলৈ সাধাৰণ হয়, একেবাৰে মানে বহুত সহজ হয় এনেকৈ হ'লে মানে। চ' আপোনালোকে যিমানটো গেপ কৰি কৰি দিয়ে, সিমানটোতে আপোনালোকে দিব পাৰে। আৰু মই জাষ্ট ইমানটো দিছোঁ কাৰণ মোক ইমানটো মানে ঘনকৈ নালাগে। সেয়াই আৰু আপোনালোকে এনেকৈ কৰি কৰি মানে সূতাবিলাক যে হেৰি কৰি ল'ব, যিমানটো মানে হেৰিত দিয়ে। আৰু যদি আপোনালোকে ডাঙৰকৈ দিবলৈ বিচাৰে তো তেতিয়া মানে দিব পাৰে। বাট সৰুকৈ যদি দিবলৈ বিচাৰে তেতিয়াহ'লে মানে দহিটোৰ ওপৰত কথা আৰু, যদি দহিটো সৰু হয় ঘনকৈ দিওঁ বুলি ক'লেও পাৰে, ডাঙৰকৈ দিওঁ বুলি মানে হেৰিকৈ দিওঁ বুলি ক'লেও পাৰে। চবৰে নিজৰ নিজৰ অপিনিয়ন আৰু। সেইটো কাঠি লাগিব, তেনেকৈ কাটি ল'ব। বাছ তেনেকৈ কৰি কৰি মানে সূতাবিলাক আৰু আপোনালোকে হেৰি কৰি ল'ব আৰু, তেতিয়া ভাল হয় মানে ইজি হয়। এতিয়া মই কৰি দিলোঁ, কিন্তু কমপ্লিট কৰা নাই, জাষ্ট অলপমান কৰিলোঁ। আৰু মই আপোনালোকক দেখাইছোঁ কেনেকৈ দহি বাতোঁ। কিবা সাধাৰণ হিচাপত হয়, এনেকৈ কৰিলে বহুত পটাপট কৰিব পাৰে আপোনালোকে। যদি কৰিব বিচাৰে বহুত সোনকাল হয়, মানে চিলালে মেলিলে বহুত বেছি সময় লাগে ন। ফাৰ্ষ্ট টাইম আপোনালোকে সূতাবিলাক এই সূতাত লগাই লওক। তাৰপিছত এনেকৈ টাইটকৈ থৈ থাকিব, যাতে মানে খুলি নপৰে। আৰু এই ফিংগাৰটোত জাষ্ট মানে সূতাটো এনেকৈ লগাব, এনেকৈ কৰি পিনে এইটো গাঁঠিটো এনেকৈ দিব। ফাৰ্ষ্ট টাইম যিটো গাঁঠি হয় সেইটো ওপৰলৈ এনেকৈ টানি দিব। এইটো জাষ্ট ওপৰলৈ এনেকৈ টানি দিব। আৰু নেক্সট টাইম যিটো হয়, একেটাতে তিনিটা আপুনি 4টামান গাঁঠিও দিব পাৰে, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। আৰু নেক্সট গাঁঠিটো আপোনালোকে ইয়াত দিব। মই 2টা বা 3টা গাঁঠিয়ে দিওঁ, কাৰণ এই কটন সূতাটো হ'লে মানে বস্তুটো টাইট হৈ থাকে। চ' সেইটো কাৰণে ভাল আৰু বেলেগ সূতা হ'লে মানে পিছলি যায় নাই, সেইটো কাৰণে মই বহুত দিগদাৰ পাওঁ, অশান্তি পাওঁ মানে। আৰু চাদৰখনৰ ওপৰত গধুৰকৈ আপোনালোকে কিবা দি ল'ব আৰু এইটো সমানকৈ কাটি দিব। দেখিছে নহয়, টাইট হৈ থাকে পুৰা। চাদৰখনৰ ওপৰত কিবা এটা দি ল'ব গধুৰকৈ, যাতে মানে চাদৰখন পিছলি নপৰে। কাৰণ গধুৰকৈ নিদিলে মানে চাদৰবিলাক বহুত পিছলি যায়। আৰু পিছলি গ'লে মানে মেইনলি এইটো যদি ঢিলা হৈ যায়, মেইনলি খুলি পৰে। আৰু খুলি পৰিলে গম পায় আৰু, বহুত চাদৰ তেনেকৈ হৈ যায়। খুলি পৰে, আধাতে খুলি পৰে, আকৌ চেঞ্জ কৰিবলগীয়া হয়। এনেকৈ হোৱাতকৈ মানে আপোনালোকে কটন সূতাটো দিয়ে কৰিব। মেচিং কৰি পিনে আনি ল'ব কালাৰটো। তাৰপিছত এনেকৈ সমানকৈ কাটি যাব। আপোনালোকে এনেকৈ কৰি যাব পাৰে, দেখিছে নহয়। চিম্পল হয়, একেবাৰে চিম্পল হয়, সোনকাল হৈ যায়। বেছি সময় নালাগে, বেছি দেৰিও নালাগে।
এনেকৈ কৰি যাব আপোনালোকে। আছে নহয়, টাইট হয় বস্তুটো। আৰু চবচে ইম্পৰ্টেণ্ট ডলি গুলি আৰু এইখিনি সূতাৰ মাজত ডিফাৰেণ্টটো মই আপোনাক দেখাইছোঁ হা। তো আপোনালোকে চাব, এইখিনি সূতা দেখিছে নহয়, দেখিছেনে? যেনেকৈ থ'লেও একোৱেই নহয়, এনেকেই থাকে। অকণমানো একো ভাঁজ নপৰে, দেখিছে নহয়? অলপমানো একো ভাঁজ নপৰে। চ' এনেকেই থাকে ভালদৰে। ডলি গুলি মই এটা হেৰি দেখাইছোঁ আপোনাক, ৰ'ব। এইখিনি ডলি গুলি চাওক, যেনেকৈ থ'লেও ভাঁজ হয়, এইবোৰ দেখিছেনে? আৰু ভাঁজটো এবাৰ পৰিলে বোলে ভাঁজটো ঠিক নহয়, যেনেকৈ হ'লেও ঠিক নহয়। যিমান আমি ট্ৰাই কৰোঁ লাগে, নাই ঠিক নহয়, এনেকেই থাকে। সেইকাৰণে মানে ইমান বেয়া দেখি পায়। চাওক, তাৰ মাজত আৰু এইখিনিৰ মাজত ডিফাৰেঞ্চ চাওক, একেই হয়, এনেকেই থওঁ, বাট মানে অলপ ভাঁজ পৰিলে হৈ যায় আৰু এইবিলাক চাওক, অলপো ভাঁজ নপৰে, এনেকেই থাকে। যেনেকৈ থওঁ সেনেকেই থাকে। মানে অকণমান হেৰি হ'লেও মানে ভাঁজ নপৰে আৰু, অকণমানো ভাঁজ নপৰে, ঠিককৈ থাকে। ইমানটো চাইজ হ'লে মানে আপোনালোকে 6-7খনমান চাদৰ মানে গাঁঠিব পাৰিব। এইটোতো শকততে হৈছে ন। দেখাইছোঁ ৰ'ব, মই আৰু এটা ডিফাৰেঞ্চ দেখাইছোঁ আপোনালোকক। এইখন চাদৰ দেখিছে নহয়, কুকুৰাজনী অথনিৰ পৰা ইমান ডিষ্টাৰ্ব কৰি আছে, এই দেখিছে নহয়, এইটো এই সূতাটো মই এনেচা সূতা দি কৰিছিলোঁ। এটা ডিফাৰেঞ্চ দেখাইছোঁ মই আপোনালোকক। এইটো চাওক, এইটো মই এনেচা সূতা দি কৰিছিলোঁ। এইটো এনেকৈ এনেচা আনিছিলোঁ, এই সূতাটো দি কৰিলোঁ। তাৰপিছত এইটো ডলি গুলি দি কৰা। চাওক, এই একেলগতে আছে, বাট মানে এইখিনি বেয়া নাই হোৱা, কিন্তু এইখিনি বেয়া হৈ গৈছে। দেখিছে নহয়, ডলি গুলি দি কৰা, দেখিছে নহয়? এনেকুৱাই হৈ যায়। এই ডলি গুলিবিলাক পূৰা মানে ভাঁজটো পৰি যায়, এইখিনি ভাঁজ নপৰে, দেখিছে নহয়? এইবিলাক অলপো ভাঁজ নপৰে, এইটোহে। বাট একেলগতে থকা এইবিলাক ভাঁজ পৰি গৈছে, দেখিছে? পূৰা বেকা বেকি হৈ গৈছে এইখিনি। চাওক, এইবোৰ গোটেই ভাঁজ পৰি খতম। সেইকাৰণে এইবোৰ হেৰি কৰি মেলি আকৌ মই হেৰি কৰি দিলোঁ, চেঞ্জ কৰাই দিলোঁ আৰু। এইবোৰ ডলি গুলি দি কৰা। চাওক, অলপ এইবোৰ গোটেই চাওক, এটা ছাইড ঠিক, এটা ছাইড গোটেইবোৰ ভাঁজ পৰি খতম। ইমান ভাঁজ পৰে নহয় ডলি গুলিটো, বাট মানে এইবিলাক, এইটো চাওক, গোটেই ভাঁজ পৰি এদাই হৈ যায়। অলপ ভাল, যিমান ভালকৈ থ'লে, ইমান সৰু সৰুকৈ কৰা আছে, মিহি মিহিকৈ কৰা আছে, হ'লেও ভাঁজ পৰি যায়। বাট ইটো সূতা কেতিয়াও ভাঁজ নপৰে। সেইটোৱে আৰু, সেইটো কাৰণে ভাল আৰু, মানে ডলি গুলিটোতকৈ এইখিনি সূতা বহুতখিনিয়ে ভাল আৰু, কাৰণ ভাঁজ নপৰে মেইন কথা, আৰু ভাল হৈ থাকিলে বস্তুটো ভাল লাগে ন। চ' সেয়াই আৰু, আপোনালোকে কৰি চাব পাৰে ঘৰত। আৰু এনেচা সূতা এক নেচাই আপোনাৰ 60 টকা ল'ব, দোকানত গ'লে পাব। কিন্তু আজিকালি মানে প্ৰত্যেকখন দোকানত মেইনলি নথয়, কিছুমান দোকানতে ৰাখে আৰু। তো আপোনালোকে আনিব। তো মানে কৰোঁ বুলি ক'লে আপোনালোকে মানে নিজৰ চইচত কালাৰবিলাক আনিব পাৰে। তো আপোনালোকে আনিব, ঘৰত এনেকৈ ট্ৰাই কৰি চাব। আৰু কি ক'ম, আৰু সেই আৰু, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, দেন লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদিহে চাই ভাল পালে, মই ফাৰ্ষ্ট টাইম মানে মই ভবা নাছিলোঁ এনেকৈ ভিডিঅ' বনাবলৈ, মই ভালদৰে নাজানো, জাষ্ট মানে এনেই ট্ৰাই কৰি আছোঁ আৰু। চ' এনেই কেতিয়াবা এনেই টাইম পাছ হৈ যাব বুলি সকলোৱে বনাইছে, মই এনেকৈ ট্ৰাই কৰিলোঁ আৰু। যদি আপোনালোকে চাই ভাল পায়, দেন প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু।
সেই আৰু ঘৰত ট্ৰাই কৰি চাব আপোনালোকে। আৰু মেইনলি মই ভিডিঅ'টো এইটো কাৰণে বনালোঁ, কাৰণ বহুতে দহি বাতিব নাজানে। চ' এনেই মানে ঘৰত এনেই মানে এক্সট্ৰাকৈ আৰু কিমান আজিকালি দহি বতাটো আগতেতো 100 ৰুপিজ আছিলে, তাৰপিছত 150 হ'লগৈ, তাৰপিছত এতিয়া 200, কিছুমানতো 400 500 এনেকৈ লয়, মানে বহুত বেছি লৈ লয় ন। তো সেইটো কাৰণে আৰু সেইটো কাৰণে ঘৰতে আপোনালোকে কৰিব পাৰে, আৰু কৰিব আৰু ঘৰত। আৰু এনেকৈ কৰিলে বহুত ইজি হয়। সূতাখিনি প্ৰথমতে আপোনালোকে গোটেইখিনি লাইন কৰি লগাই ল'ব, তাৰপিছত সূতাখিনি হেৰি কৰাৰ পিছত আপোনালোকে মানে এইটো যিটো মানে এইখিনি চিল্ক সূতাবিলাক, যিখিনি দহি পৰা সূতাবিলাক যিমানটো চাইজত থাকে লগালগ এনেকৈ বাতি বাতি যাব, বেছি সময়ো নালাগে, সোনকালে হৈও যায়। চ' সেই আৰু বাই বাই। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, নাই আৰু।